আহকচোন আজি মই অতি সহজতে পোলাও কেনেকৈ বনাইছোঁ চাওক। নমস্কাৰ, MH কিটচেনলৈ আপোনাক স্বাগতম। এই পোলাওটো বনাবৰ কাৰণে মই আদা, নহৰু, পিঁয়াজ আৰু দাংবডি সৰু সৰুকৈ কাটি ল'লোঁ। কিচমিচ, কাজু এইখিনিও লৈ ল'লোঁ। ৰেচিপিটো বনাবৰ কাৰণে গ্ৰীণ মটৰ, গাজৰ, দাংবডি এইবিলাক ব্যৱহাৰ কৰিব পৰা হয়। এইখিনি হ'লে খাবলৈ বহুত টেষ্টি হয়। এতিয়া পিঁয়াজখিনি এনেদৰে সৰু সৰুকৈ কাটি ল'ব আৰু আদা নহৰুখিনিও সৰু সৰুকৈ কুটি ল'ব। মই ইয়াৰ লগতে কেইটামান লং, ইলাচি আৰু ডালচেনিও লৈ লৈছোঁ। এতিয়া মই এটা কুকাৰত 2 চামুচ ঘিউ দিলোঁ। ঘিউ নহ'লেও কথা নাই, ৰিফাইন তেলো ব্যৱহাৰ কৰিব পৰা হয়। এতিয়া ঘিউখিনি এনেদৰে গলি যোৱাৰ পিছতে ইয়াতে মই কাটি থোৱা সৰু সৰুকৈ পিঁয়াজখিনি দি দিলোঁ। মই এতিয়া মিডিয়াম ফ্লেমত দি বহাই আছোঁ। ইয়াক লৰাই থাকিম আৰু ইয়াতে আদা নহৰু কাটি থোৱা সৰু সৰু টুকুৰাখিনিও দি দিছোঁ। এতিয়া পিঁয়াজখিনি কেঁচা গোন্ধ মৰাৰ লগে লগে মই ইয়াতে পাচলিখিনি দি দিলোঁ। সৰু সৰুকৈ কাটি থোৱা বিন আৰু অলপ মটৰ আছিলে, এইখিনি দি মই ইয়াত লৰাই আছোঁ। এইখিনি এনেকৈ 2 মিনিটমান ভজাৰ পিছত মই আগতীয়াকৈ তিয়াই থোৱা বাচমতি চাউল আছিলে, এইখিনি দি দিছোঁ। দি ভালদৰে লৰাই মিলাই দিছোঁ পাচলিখিনিৰ লগত। এইখিনি মই এতিয়া মিডিয়াম ফ্লেমত দি লৰাই আছোঁ। অকণমান লাগি ধৰিব নিচিনা হ'লে ইয়াতে অকণমান পানী দি দিব পাৰে। পানী দি লৰাই এয়া ভাজি আছোঁ। এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু ইয়াত কাজু কিচমিচখিনিও দি ভালদৰে লৰাই মিলাই দিছোঁ। এতিয়া চাওক, এইখিনি মোৰ চব মিক্স হৈ গৈছে, পাচলি চাউল চব মিলি গৈছে। এতিয়া মই ইয়াতে পানী দিম। চাউলটো সিজাৰ জোখতে পানীখিনি দিব লাগিব। এইখিনি দি মই ভালদৰে লৰাই এতিয়া মই এইখিনি কুকাৰটো বন্ধ কৰি দিলোঁ। 2টা চিটি মাৰিবলৈ দিলোঁ। আনফালে মই এটা পিজ্জাও বনাই আছোঁ মাংস দি। পিজ্জা ৰেচিপিৰ কাৰণে মোৰ চেনেলত আগতে মই এবাৰ দিছোঁ, আপোনালোকে চাবচোন। মোৰ এতিয়া পিজ্জা আৰু পোলাও দুয়োটাই হৈ গৈছে। এয়া চাওক, মই খাবৰ কাৰণে প্ৰস্তুত কৰিছোঁ। এনেদৰে বনাই খাই চাবচোন, সঁচাকৈ বহুত ভাল লাগে। এই গোটেই কম্বাইনেশ্যন কৰি খায়ো ভাল লাগে। আপোনালোকে যদি মোৰ আজি এই ৰেচিপিটো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবচোন।